ৰচিদটো লোৱা তোমাৰ কাম কৰা বিল ভাইটিয়ে চেণ্ডেল এযোৰ নিব কৈছিলচোন 300 টকাহে আছে পাম নাই জানো গৈ চাওঁ ৰ দাদা চেণ্ডেল এযোৰ দেখাওকচোন কিমান দাম এযোৰ 294 অলপ কম কৰক নাই এইটো কম নহয় এইটো ফিক্স দাম নাই 200 টকা লৈ ল'ব আপুনি নহ'ব 290 দি দিবা যোৱা 290 5 টকা এটা কমাই দিছোঁ এই বেগটা দেখুন ঠিক আছে আইছিল না ভাইটি ভাইটি হ্যাঁ ফেলে আসুন দাদা আহি পালা হ্যাঁ এযোৰ ল চেণ্ডেল আনিলা আনিলো ইমান ধুনীয়া চেণ্ডেল পিন্ধি চাচোন হয়নে হৈছে দাদা ক'ত আছা দীপ একো হোৱা নাই তুমি মোক লগ কৰিব পাৰিবানে আহা তেতিয়া মই সামগ্ৰী স্কুলৰ পাৰ্কত ৰৈ থাকিম ঐ আহিলা আহিলো কোৱাচোন কিয় মাতিছিলা কথাটো কম জানো তুমি যদি মোক বেয়া পোৱা আৰে ধুন তোমাক মই কিয় বেয়া পাম কোৱা কি কথা আগতে বহি লওঁ আহা তাৰ পিছত কম ব'লা তেতিয়া বহি লওঁ আহা এতিয়া কোৱা কি কথা মানে মোক অলপ পইচা লাগিছিল পইচা কিমান 5000 দিব পাৰিবানে মই মানে বাহিৰত পঢ়িব যাম মৌচুমী তুমিচোন জানাই আমাৰ ঘৰৰ অৱস্থা কেনেকুৱা ঘৰত ভাইটি আৰু মই অকলে থাকোঁ মই সাধাৰণ গেছ এটাতহে কাম কৰি ভাইটি আৰু মই চলি আছোঁ এতিয়ানো তোমাক মই 5000 টকা ক'ৰ পৰা দিওঁ তাৰ মানে তুমি মোক 5000 টকা এটাও দিব নোৱাৰা ধুন তাৰ মানে তুমি মোক খং কৰিছা ওকে ধুন কালি মই তোমাক ক'বাৰ পৰা আনি হ'লেও পইচাটো দি দিম দিয়া এতিয়াহে মোৰ মনটো ভাল লাগিছে প্ৰমিছ কৰা কেতিয়াও এৰি নাযাওঁ বুলি প্ৰমিছ কেতিয়াও এৰি নাযাওঁ মই এতিয়া 5000 টকা ক'ৰ পৰা যোগাৰ কৰোঁ কাইলৈ দিম বুলি তাইক কথা দি থৈ আহিছোঁ এবাৰ লগৰটোৰ ওচৰৰ পৰা আহোঁ সি বা কি কয় তাৰ ওচৰত পাওঁনে নাপাওঁ গৈ চাওঁ ৰ
পদন্য অ' পদন্য আছানে ঘৰত আছো বহিবি কচোন এতিয়া কিয় আহিলি মোক মানে পইচা 5,000 লাগিছিল ওচৰততো এতিয়া 4,000 আছে হ'ব দিয়া সেইটোকে দিয়া ৰ'বা তেতিয়া আনি দিছোঁ এইটো লোৱা ঠিক আছে মই আহিছোঁ তেতিয়া যোৱা নহ'লে পদন্যৰ পৰা 4,000হে পালোঁ আৰু 1,000 মোৰ সেইদিনা কাম কৰি পোৱা আছে নহয় অ'কে ধুন বাই ভালকৈ যাবা অ'কে ধুন বাই ভাইটি ৰ'বাচোন ৰ'বা তোমাৰ বাইদেউৰ চাকৰি হ'ল নেকি আপোনাক কেলৈ লাগে মোৰ বাইদেউৰ চাকৰি হ'ল নাই আপুনি আমাৰ কথা ভাবিব নালাগে নহয় চালা ভিখাৰী ঘৰৰ ল'ৰা আপুনি আপোনাৰ নিজৰ কথা ভাবক চাওক ৰাস্তাৰ পৰা আঁতৰি দিয়ক তুমি তোমাৰ চাকৰি হ'ল মোক এবাৰো কোৱা নাই যে কোন হয় তুমি মোৰ তোমাক ক'ব লাগে যে আৰু তুমি মোক ধুন বুলি মাতিবলৈ ক'ত সাহস পালা মানে বাইদেৱে ভিখাৰী কথা মানুহক টকা পইচা ধন সম্পত্তি চাকৰি এইবোৰে নোখোৱায় চাকৰি আজি আছে কালি নাই কিন্তু মানুহৰ হাত আৰু ভৰি দুখন থাকিলেই হ'ল কষ্ট কৰি হ'লেও খাব পাৰিম বুজিলা আজিৰ পৰা তোমাক কেতিয়াও লগ নকৰোঁ গুড বাই ঐ ভিখাৰী ঘৰৰ ল'ৰা ক'ত যাৱ তই মোৰ ভণ্টিক ভাল পাওঁ চালা মই ইয়াক প্ৰমিছ কৰা কেতিয়াও এৰি নাযাওঁ বুলি চাইকেলখন চলাই গৈ আছিলোঁ তাৰপিছত ছাগলী এটা আছিলে তাৰপিছত ছাগলীৰ ৰছীডাল চাইকেলত বান্ধ খাই গ'ল তেনেকৈ পৰি গ'লোঁ মই দাদা তই ইমান কিয় চিন্তা কৰি আছ আৰু তই মনটো কিয় মাৰি আছ একো হোৱা নাই ভাইটি এনেই মনটো ভাল লগা নাই চাও হাত এৰা তুমি এজন বহুত দুখীয়া ঘৰৰ ল'ৰা